বহুত দিনৰ পৰা ভাবি আছিলোঁ কঁঠালৰ মুচি খাম বুলি, সেয়েহে আজি কঁঠাল গছৰ পালোগৈ আৰু এটা পাৰি আনিলোঁ। দেখিছেনে, অলপ সময় এনেকৈ কাটি ৰাখিলোঁ আটাখিনি যাবৰ বাবে। হাততে অলপমান মিঠাতেল সানি ল'লোঁ আৰু এতিয়া ভালদৰে টুকুৰা কৰি কাটি ল'লোঁ। দেখিছেনে, হাতত অলপো আঠা নাথাকে, মিঠাতেল লগাই ল'ব লাগে। এতিয়া কুকাৰ এটাতে জোখমতে পানী, নিমখ, অকণমান হালধি দি কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিলোঁ আৰু 4-5 মিনিট ভাজিবলৈ দিলোঁ। আৰু এতিয়া কেৰাহী এটাতে আলু দুটুকুৰামান ফ্ৰাই কৰি লৈছোঁ। এতিয়া পাঁচফোৰণ দি দিছোঁ আৰু পিঁয়াজ কাটি দিলোঁ। এনেকৈ একদম চিম্পুলকৈ বনাইছোঁ। জোখমতে হালধি আৰু সোৱাদ অনুযায়ী নিমখ দি অকণমান লৰাই দিছোঁ। এতিয়া বইল কৰা কঁঠালখিনি দিছোঁ। কঁঠালখিনি খুবেই ধুনীয়াকৈ সিজিলে, লগতে আলু দি দিছোঁ। অকণমান আকৌ হেতাৰে লৰাই দিলোঁ আৰু ইয়াত থেতেলিয়াই লোৱা আদা নহৰু দিছোঁ। মছলা বহুত বেছি দিয়া নাই। এতিয়া ইয়াতে অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু অকণমান